উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মনতে পৰিছে Hey, what's up everyone? This is Koto. Welcome back to my little KJ Salman. So, আজি এনেকুৱা এটা জেগালৈ গৈ আছোঁ তো আপোনাৰ যোৱাকালি আপোনালোকে জানে মেট্ৰিক কি সৰি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছিলে তো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত ছোৱালীগৰাকী আমাৰ গাঁৱৰে তেওঁ 6টা লেটাৰ পাইছে আৰু এনেকুৱা এটা কথা মেট্ৰিকতো 6টা লেটাৰ পাইছে আৰু হায়াৰ ছেকেণ্ডেৰীতো 6টা লেটাৰ পাইছে তো জানো বোলক কেনেকুৱা হয় ছোৱালীজনীয়ে কেনেকৈ পঢ়া শুনা কৰিছিলে গোটেইখিনি বেলেগে যেনেকৈ সোধে আমিও তাইক অলপ ধৰক সোধোঁ বাকী কেনেকৈ কি কৰিছিলে গোটেইখিনি সব সোধোঁ বাকী তেওঁ ঘৰ মাটি চব সকলোখিনি দেখাই আছোঁ তো দেৰি নকৰোঁ বলক ষ্টেডিয়াম ঠিক আছে তো যাব ওলালোঁ বুজিছেনে তো যাব ওলালোঁ বাকী এতিয়া এইখন মোৰ বসন্তী এইখন লৈ যাম ঠিক আছে আগৰ বাইকখনটো বিকি দিলোঁ লৈ যাম ঠিক আছে বলক লেটছ গো হৈ থাকোঁ বাকী তো গণ্ডকল আহি পাই গ'লোঁ ঘৰ এইটো দেখিব পাৰে মোৰ বেক চাইডে আছে চাব পাৰে ইয়ালৈকে আহিলোঁ বাকী দেখাই যাম বাকী যাওঁ ভিতৰলৈ বাকী এইটো ঘৰ বাকী মেট্ৰিকতো কৈছে মেট্ৰিকতো 6টা লেটাৰ আৰু আপোনাৰ হায়াৰ ছেকেণ্ডেৰী 6টা লেটাৰ বাকী কেনেকৈ পঢ়িছে কি কথা গোটেইখিনি সোধোঁ ঠিক আছে বলক দেৰি নকৰোঁ তো বন্ধুসকল এতিয়া আপোনালোকক চিনাকি কৰি দিওঁ বাকী মই আপোনালোকক কৈ আহিছিলোঁ আহোঁতে বাকী কেনেকৈ পৰিছিলে কি কথা গোটেইখিনি সুধি লওঁ ঠিক আছে বলক দেখাই দিছোঁ আপোনালোকক বাকী এতিয়া তুমি কি 6টাত মই কৈছোঁ 6টা লেটাৰ পাইছা হায়াৰ ছেকেণ্ডেৰীটো পালে আৰু বাকী আপোনালোকৰ যোৱা বছৰটো মই কৈছিলোঁ মেট্ৰিকতো 6টাত পাইছিলে ন বাকী বেলেগে সোধা দিয়ে সুধিছোঁ বাকী কেনেকৈ পঢ়িছিলে কি কথা এইখিনি কৈ দিয়া মই প্ৰথম পৰাই ভালদৰে পঢ়িছিলোঁ মানে খৰচি মাৰি পঢ়িবলৈ চেষ্টা কৰিছিলোঁ প্ৰত্যেকটো ছাবজেক্টৰ কনচেপ্টবোৰ মানে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ মানে নম্বৰ যে মানে পাবই লাগিব 100 ভিতৰত 100 বা একদম 95ৰ ওপৰত পাব লাগিব তেনেকৈ পঢ়া নাছিলোঁ মানে জ্ঞান অৰ্জন কৰিবলৈ পঢ়িছিলোঁ আৰু বাকী এনে মাৰ্কখিনি ক'ব পাৰিবা কিমান পাইছা ইংলিছত পাইছোঁ 90 আৰু আছামিজত 91 পলিটিকেল ছায়েন্সত 94 তাৰপৰা ছ'চিয়লজিত 90 আৰু লজিকত 87 আৰু এডুকেশ্যনত পাইছোঁ 83 এডুকেশ্যন 4th ছাবজেক্ট হৈছে বাকী এনে কিমান কমিলে তোমাৰ ষ্টেনৰ পৰা 21 মাৰ্কছ কমিলে তো বাকী পিছলৈ ভালকৈ তেনেকৈ পঢ়ি যোৱা বাকী সুনাম কৰি আনা বুলি আমাৰ ফালৰ পৰা আশা কৰিলোঁ বাকী সিমানেই আৰু বাকী তোমালোকৰ মাহঁতক দেখাম গোটেইখিনি বাকী দেখাব পাৰিবা নে ক'ত পঢ়িছিলা কি কথা গোটেইখিনি বাকী এনেই পঢ়া ঠাইডোখৰ দেখাব পাৰিবা নে মানে যোনডোখৰত পঢ়িছিলা কৈছিলা আগতে ধৰা পৰীক্ষা আগত যোনডোখৰত ঠাই দেখাব পাৰিবা নে ঠিক আছে এইটো বন্ধুসকল ইয়াতে পঢ়িছিলা ন এইখিলা হা তেতিয়াহ'লে বাকী এইখনে তেওঁ পঢ়া টেবুল বাকী ইয়াতে পঢ়িছিলে যিমানখিনি পঢ়ি মেলি এতিয়ালৈকে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে তো বাকী সিমানে বাকী আপোনালোকৰ জেগাত দেখাবলৈ জেগাটো বোলো দেখাওঁ ক'ত পঢ়িছিলে কি নাই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু বাকী কোৱা পৰিকল্পনাটো কোৱা তোমাৰ অঁ কোনখন স্কুলত পাছ কৰিলা আৰোহণ একাডেমী বোকাখাটৰ ন বাকী তোমাৰ আৰু বাকী এনেই হবি কি এনে হোৱা পিছলৈ সপোন কিবা পঢ়া শুনাৰ পাছত কিবা এটা সপোনটো থাকিব ন APSC কৰিম বুলি ভাবিছা ন ঠিক আছে পঢ়া শুনিলে ন বাকী মাক মাতা মাকক কিবা এটা সুধি লওঁ তো বন্ধুসকল বাকী এয়া মাক হয় বাকী মাকৰ পৰা দুআষাৰ সুধোঁ বাকী কেনেকুৱা ছোৱালী আজি এনেকুৱা এটা ৰিজাল্ট কৰিছে ভাল ৰিজাল্ট কৰিছে কেনেকুৱা অনুভৱ আপোনাৰ আমাৰ অতিশয় আনন্দিত হৈছোঁ হয় কাৰণ তাই সৰুৰে পৰা বহুত কষ্ট কৰিছিলে হয় কাৰণে আমি তাই যিটো ৰিজাল্ট কৰিছে তাৰ বাবে আমি বৰ গৌৰৱান্বিত হৈছোঁ বাকী দেউতাক নাই
দেউতা নাই অঁ কেনিবা ওলাই গৈছে সৰুৰ পৰাই কষ্ট কৰিছে ভাল লাগিলে শুনি পেলাই বাকী আৰু দেখালোঁ পঢ়া টেবুলখন দেখালোঁ ইয়াতে পঢ়িছিলে তো এইটো কাৰণে ভাল লাগিলে মানে আমি কেলৈ আহিলোঁ আপোনাৰ তাই ধৰক যোৱা বছৰ মেট্ৰিকতো ছেইম ৰিজাল্ট কৰিছে 6টা লেটাৰ পাইছে আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট পাইছে তো সেইটো ভাবি আমি বোলো যাওঁ দেখাওঁগৈ অকণমান তো যোৱা বছৰতো আহিছিলোঁ মনত আছে চাগে অঁ সেয়া যোৱা বছৰ মই আহিছিলোঁ ইয়ালৈ বাকী আপোনালোকক কৈছোঁ আৰু যোৱা বছৰ আহিলোঁ যোৱা বছৰ এনেকৈ ভিডিঅ' কৰা নহ'ল বাকী ভিডিঅ' কৰা নহ'ল আজি বোলো ভিডিঅ' এটা কৰি দিওঁ দেখাওঁ আপোনালোকক ধুনীয়াকৈ বাকী তেওঁ ঘৰখনটো দেখালোঁ ধুনীয়াকৈ মাককো চিনাকি কৰিলোঁ দেউতাকক পাছত যদি লগ পাওঁ কেতিয়াবা মই আপোনালোকক চিনাকি কৰাই দিম বাকী পঢ়া শুনা কৰা ভালকৈ আমাৰ ফালৰ পৰা তোমালৈ শুভেচ্ছা থাকিল বাকী সিমানেই আৰু ভিডিঅ'টো বাকী সৰুকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ বাকীটো বন্ধুসকল আপোনাক কৈছিলে দেউতাকক চিনাকি কৰাই দিম তো দেউতাক অলপ ওলাই গৈছিলে তেওঁ আহিলে বাকী আহক কৈছিলে এইখিনি আহক বাকী চিনাকি কৰাই দিছোঁ এয়া নামটো কৈ দিয়ক নমস্কাৰ দিয়ক নমস্কাৰ মোৰ নাম থানেশ্বৰ বৰা দেই হয় তেওঁৰ ছোৱালী তেওঁৰ দেউতাক হয় বাকী আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে অনুভৱটো মানে কি আৰু ঠিকেই আছে তাতকৈ অকণমান বেছি হোৱাটো ভাল লাগিলে বাকী আৰু কথা পাতি হ'ব আৰু ভৱিষ্যতটো সেইটো কাৰণে বাকী ভৱিষ্যত ভালকৈ পঢ়া শুনা কৰিলে হ'ল আৰু নিজৰ জীৱনটো কেৰিয়াৰ কৰি দিলে হ'ল হয় হয় সেইটোৱে বাকী এনেইতো আনন্দ আৰু বাকী অহা যোৱা মানুহজনো হৈ আছে ন ঠিকে আছে বাকী আপোনাক চিনাকি কৰাই দিলোঁ তো সিমানেই আৰু বাকী তেওঁলোকৰ বাইক চাইকবোৰ ল'লোৱে দেখালোঁ গোটেইখিনি বাকী সিমানেই আৰু তো বন্ধু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰক আৰু লাইক কৰি দিয়ক বাকী ইমানটো আছিলে ভিডিঅ'টো য'ত মই সৰুকৈ অলপ দেখাব চেষ্টা কৰিলোঁ তো আমাৰ গাঁওখনলৈ এটা ভাল সুনাম কঢ়িয়াই আনিছে তো তেওঁ তাইৰ নামটো হৈ গ'ল মৃন্ময়ী বৰা সিহঁতি বৰা লিখে তো মানে সুধিবলৈ থাকি গ'ল একচুৱেলি তো এতিয়া আপোনাক কৈছোঁ মৃন্ময়ী বৰা তাইৰ নামটো আৰু তাই ভাল ৰিজাল্ট আমাৰ গাঁওখনৰ কাৰণে সুনাম কঢ়িয়াই আনিছে তো আপোনালোকক জাষ্ট অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ তেওঁ ঘৰ চৰখিনি বা মানুহক চিনাকি কৰাই দিলোঁ অকণমান যদি ভিডিঅ'টো ভাল লাগিলে তো ইমানটো ভিডিঅ' আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি লওঁ থকা বেলেগত দৌৰিব তো আজিলৈ আহিছোঁ জয় অসম বাই বাই